নমস্কাৰ ISN নিউজ চেনেলত আপোনাক স্বাগতম। মই আজি আপোনাক যে সংবাদ মেলত মনোৰাম মেধি। তো আজি আমাৰ বিষয়টো হ'ল মূল্য বৃদ্ধিৰ ওপৰত। বস্তুৰ দাম বাঢ়িছে, আলু পিঁয়াজ কিনিব নোৱাৰি, দোকানলৈ যাব নোৱাৰি, মানুহ মুখ ঘূৰাই হৈ পৰে। তো সেইবাবে আমাৰ বিতৰ্কিত কৰিবলৈ দুজন ব্যক্তি অতিথি হিচাপে আমি মাতি। তো এতিয়া পোনপ্ৰথমে মই এটা কথা কওঁ, যদি ঘৰত মতা মানুহটোৱে ভিডিঅ' চাই আছে তেনে মাইকীয়ে গম নাপায় বস্তুৰ দাম কিমান বাঢ়ি গৈছে। সেইবাবে মাইকী মানুহজনী ওচৰলৈ আনি এই নিউজটো চাবলৈ সহায় কৰক। যদি ৰাস্তাই ঘাটে কোনোবা মানুহ গৈ আছে তেওঁলোককো এই নিউজটো জনোৱাত সহায় কৰক। তো এতিয়া আমাৰ বিশিষ্ট অতিথি দুজনক এতিয়া চিনাকি কৰি দিম। তো প্ৰথমজন আমাৰ বিশিষ্ট অতিথি উপস্থিত হৈছে, তেওঁক আমি চিনাকি কৰি দিছোঁ। সদৌ অসম ভিখাৰী সন্থাৰ সভাপতি পাপু আলী হাজৰিকা। নমস্কাৰ। তো আমাৰ দ্বিতীয়জন বিশিষ্ট ব্যক্তি হ'ল তেওঁ আমাৰ বৰ্তমান চুকলি চৰকাৰ সভাপতি ৰফিক মহন্ত। নমস্কাৰ। তো মূল্য বৃদ্ধিৰ ওপৰত আমাৰ সদৌ অসম ভিখাৰী সন্থাৰ সভাপতিয়ে মূল্য বৃদ্ধিৰ ওপৰত কি ক'ব, তেওঁ কি মন্তব্য আগবঢ়াব, তেওঁ কিদৰে পদক্ষেপ ল'ব মূল্য বৃদ্ধিৰ ওপৰত। হাজিৰা কৰা ব্যক্তিসকলে এতিয়া খাব নোপোৱা অৱস্থাত মৃত্যুমুখত হ'বলগীয়া হৈছে। চৰকাৰে অতি সোনকালে মূল্য বৃদ্ধি কমাবলৈ চেষ্টা কৰক, নহ'লে আমি প্ৰতিবাদ কৰিবলৈ সন্মুখীন হ'ম। মানুহৰ ঘৰ কুকুৰা হাঁহ ছাগলী যি আছে আমি ৰাজপথলৈ গৈ প্ৰতিবাদ কৰিবলৈ সন্মুখীন হ'ম। অতি সোনকালে মূল্য বৃদ্ধি কমাওক। তো ভিখাৰী সন্থাৰ সভাপতিয়ে পাপু আলী হাজৰিকাই তেওঁ কথাখিনি ক'লে যে বস্তুৰ দাম কমাব লাগে। হাজিৰা কৰা মানুহ খোৱা বোৱা বিভিন্ন ধৰণৰ অসুবিধা হৈ মৃত্যুৰ সন্মুখীন হৈছে। সেইবাবে তেওঁ কৈছে যে বস্তুৰ দাম যদি চৰকাৰে নকমায় অতি সোনকালে তেনেহ'লে গৰু ছাগলী হাঁহ কুকুৰা যি পায় ৰাজপথত আনি তেওঁলোকে আন্দোলন কৰিবলৈ বাধ্য হ'ব। তো এতিয়া আমাৰ চৰকাৰ চুকলি চৰকাৰ বৰ্তমান সভাপতিয়ে কি ক'ব, বস্তুৰ দাম কিয় কমাব পৰা নাই তাৰ ওপৰত কি ক'ব। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। ISN নিউজ চেনেললৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু মোৰ লগত উপস্থিত থকা সদৌ অসম ভিখাৰী সন্থাৰ সভাপতি মহোদয়, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তেখেতে যিখিনি কথা আজি আমাৰ চৰকাৰৰ ইমান দিনীয়া কাৰ্যকালৰ কথাখিনি আমাক অৱগত কৰিলে, আৰু তেখেতে যিধৰণে মূল্যবৃদ্ধি বঢ়াৰ কথা কৈছে ঠিক সেইদৰে আমাৰ চৰকাৰ কাৰ্যকালত সিমানখিনি মূল্য বৃদ্ধি বঢ়া নাই। মূল্য বৃদ্ধি কেনেকৈ বঢ়া নাই? কম পৰিমাণৰ বাঢ়িছে, নবঢ়াও নহয়, কিন্তু কম পৰিমাণৰ নহয়, বহুত বেছি পৰিমাণৰ মূল্য বৃদ্ধি পাইছে। আপুনি যিদৰে কৈছিলে যে মিঠাতেলৰ দাম বৃদ্ধি হৈছে বুলি, ঠিক সিমানখিনি মূল্য বৃদ্ধি বঢ়া নাই। কেনেকৈ বঢ়া নাই? বহুত মূল্য বৃদ্ধি বাঢ়িছে। এতিয়া মই কৈছোঁ আপুনি অকণ ভদ্ৰভাৱে কওক। চৰকাৰে অতি সোনকালে আপুনি অলপ ভদ্ৰভাৱে কওক। আপুনি যিদৰে কৈছে যে মিঠাতেলৰ দাম বৃদ্ধি পাইছে, ঠিক তেনেদৰে বঢ়া নাই। যিহেতু চাব, আগৰ চৰকাৰৰ দিনত নিবনুৱাক সংস্থাপন দিব পৰা নাছিল। কিয় কাৰণে? হয়, এতিয়া চৰকাৰী চাকৰি পাইছে বা বহুতে চৰকাৰী চাকৰি পাইছে, কিছুমান এক্স গাৰ্লফ্ৰেণ্ডো ঘূৰি আহিছে বাৰু তেওঁলোকৰ লগত বিয়া হ'বলৈ। বহু যুৱক যুৱতীৰ চাকৰি হৈছে। হয়, যুৱকৰ বিয়া। সকলো দুখীয়া পৰিয়াল আজি অলপ উচ্চ হাৰলৈ। এতিয়া এটা কথা চাবলৈ গ'লে, মই এতিয়া এই আমাৰ ISN তৰফৰ পৰা যিখিনি মাতিছিলে, মই আহোঁতে ভাত খাই আহিছোঁ। ভাত খাই আহোঁতে মই এটা ডিমেদি ভাত খাই আহিছোঁ। যোনটো ডিম আগতে মূল্য আছিলে মাত্ৰ 2 টকা 3 টকা, এতিয়া মূল্য বৃদ্ধি পাইছে 7 টকা 6 টকালৈ। এতিয়া মই 10 টকা এটা লৈ আহিছিলোঁ, 4 টকা মই ঘৰত পেলাই থাকিবলগীয়া হৈছে। এতিয়া আমাৰ ইমানেই মূল্য বৃদ্ধি বাঢ়িছে দিনক দিনে, কি ক'ব এতিয়া আপোনালোকে সেইটোৰ ওপৰত আপোনালোকে নজৰ দিব লাগে অতি সোনকালে। চাব, আগৰ দিনৰ চৰকাৰে দিনত কোনো ধৰণৰ আঁচনি দুখীয়াসকলৰ বাবে হওক, বিধৱাসকলৰ বাবে হওক দিয়া নাছিল। কিন্তু আজি আঁচনি দিছে, আঁচনি নিদিয়া নহয়, এখন আঁচনি দি দুখন আঁচনি পইচা টানি লৈছে আপোনালোকে। নহয়, ঠিক তেনেকুৱা পৰিস্থিতি আহিছে। আগৰ চৰকাৰ দিনতো তেনেকৈ মূল্য বৃদ্ধি হৈছিল। আজি আমাৰ চৰকাৰ দিনটো ইমান মূল্য বৃদ্ধি হোৱা নাছিলে। আপোনালোকৰ চৰকাৰ দিনত বেছি মূল্য বৃদ্ধি হোৱা দেখা পাইছোঁ আমি। আনকি এটা মেচৰ দাম বৃদ্ধি পাইছে। ঠিকে আছে, আজি আপোনালোকে মোক ইয়াত নিমন্ত্ৰণ কৰি আপুনিও মোক কথাখিনি আঙুলিয়াই দিছে, লগতে আমাৰ মহোদয়েও কথাখিনি আঙুলিয়াই দিছে। ঠিক আছে, মই আমাৰ দলৰ সভাপতি হিচাপে মই এই কথাখিনিৰ ওপৰত চকু ৰাখিম। চকু ৰাখিব নহয়, ৰাখিবলৈ কেতিয়াবাতে ৰাখিব লাগে চকু দিম। আৰু লগতে যিসকল মানুহ খাব নাপায় মৰি গৈছে, কৃষক ফাঁচিত লটকি দিছে, খাব নাপায়। দুখীয়া লোক আছে, তেখেতসকলৰ ওপৰতো আমাৰ চৰকাৰে কিছু ব্যৱস্থা লৈছে। কি কৃষিসকলক চাউল ফ্ৰীকে দিছে, বাকী কৃষিসকলক আমি
এটা লোনৰ দিয়াৰ ব্যৱস্থা কৰিম আমাৰ চৰকাৰখনৰ পৰা। আগৰ চৰকাৰে কি কৰি থৈ গৈছে সেইখিনি আমাৰ দৰকাৰ নাই, কিন্তু বৰ্তমান আমাৰ চৰকাৰ চলি আছে। ঠিকে, আপোনালোকে চৰকাৰে কি কৰে এইটোত বেছি গুৰুত্ব। আৰু ঠিক আমি 6 মাহ সময় দিম আৰু 6 মাহ সময়তে আমি এইখিনি কাম সম্পন্ন কৰিম। আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ মই আমাৰ দলৰ সভাপতি হিচাপে। আৰু দুখীয়া লোকসকলক আমি এটা আঁচনি তৈয়াৰ কৰিম, এই আঁচনিখিনিও আপোনালোকক আমি অতি সোনকালে জনাম। সেইটো আঁচনি আমাক নালাগে, আপোনালোকে সেইটো আঁচনি দিবা বেলেগ ফালে টানি ল'ব, আকৌ বেলেগ ফালে টানিব। যেনেকৈ মিঠাতেলৰ দাম বাঢ়িছে 500 টকালৈকে এতিয়া হ'ব গ'ল। আচলতে তেনেকুৱা কথা নহয়, মূল্যবৃদ্ধি তেনেকুৱা কথা নহয়, হৈছে আপোনাক কৈ গ'লো ন, মূল্যবৃদ্ধিটোৰ ওপৰত চকু ৰাখিম। চাউল ফ্ৰী কৰিছে, বাকী ফালে টানি লৈছে। আৰু নহয় তেনেদৰে ক'লে নহয় কথাখিনি। আগৰ দিনৰ অৱস্থাটো বৰ্তমান সময়ততো নাই ন। আগত দিনৰ মানুহে চৰকাৰ বেলেগ আছিল, কাজিয়া নকৰিব। বৰ্তমান আমাৰ চৰকাৰ আছে। আগত এজন ব্যক্তিয়ে হাজিৰা কৰি এনে লাগিছে যে এজন আগৰ চাওক, চৰকাৰে এজন যিখিনি- নেউল। যিখিনি ভুল কৰি আজিকালি থৈ 500 গৈছে, টকা এটা বেগ সেইখিনি ভৰ্তি শুদ্ধ নহয়। কৰিব লগা হৈছে। আগৰ চৰকাৰ বহুত ভুল কৰি থৈ গৈছে। এনেকুৱা লাগিছে যে এজন সাপ এজন নেউলহে বহুত আহিছে ইয়ালৈ। সম্পত্তি, অসমৰ বহুত সম্পদ বিক্ৰী কৰি থৈ গৈছে। ঠিক আমাৰ চৰকাৰে আপোনালোকেও বিক্ৰী কৰিব লৈছিলে, আপোনালোকে আপোনালোকে বিক্ৰী কৰিব বিক্ৰী লৈছিলে। কৰিব লোৱা নাই আমি, কিন্তু আমি আগৰখিনিক আমি বিক্ৰী কৰিব আমাৰ বাকী আছে, ক'বলৈ সেইটো কওক। উদ্ধাৰ কৰিব বিচাৰিছোঁ। বিক্ৰী কৰিবলৈ বাকী আছে কি এতিয়ালৈকে? বিক্ৰী কৰা হোৱা এতিয়া নাই। অসমখনো বিক্ৰী কৰিলে। যিহেতু আমি মানে আমাৰ কেন্দ্ৰ চৰকাৰ দিল্লীত আছে ন, তেখেতসকলৰ নিৰ্দেশমৰ্মে আমি চলিব লাগিব, তেখেতসকলৰ কথাও চলিব লাগিব। তেখেতসকলে আমাক যিখিনি নিৰ্দেশ দিয়ে আমি সেই নিৰ্দেশৰ মতে চলিম। ঠিকে আছে, বস্তুৰ দাম কমিব লাগে, বস্তুৰ দাম নতুন চৰকাৰে মূল্যবৃদ্ধি ঠিক আছে। সোনকালে কমাব লাগে। মূল্যবৃদ্ধিৰ ওপৰত বাৰু মই চকু ৰাখিম, মই আমাৰ চৰকাৰৰ সভাপতি হিচাপে। আৰু আছে আপুনি যিখিনি কথা কৈছে মই তাৰ ওপৰত সম্পূৰ্ণ কথাখিনি কৈছোঁ যে প্ৰত্যেকটো বস্তুৰে মূল্যবৃদ্ধি বাঢ়িছে বুলি কৈছে। মই কৈছোঁ যে আমাৰ চৰকাৰৰ দিনত সেইখিনি চকু ৰাখিম বুলি মই যিটো দলৰ সভাপতি হিচাপে মই আপোনালোকৰ আগত সকলো ৰাইজৰ আগত আজি প্ৰতিশ্ৰুতিবদ্ধ প্ৰতিশ্ৰুতি দিছোঁ যে খুব কম সময়তে আমি এইখিনি ৰাইজৰ বাবে সমাধান কৰি দিম। এতিয়া চাওক, তোমাৰ লোকৰ পিন্ধি আহিবলগীয়া হৈছে, এনেকুৱা বাধ্য হৈছে। মূল্যবৃদ্ধি চৰকাৰে ইমানেই দাম বঢ়াইছে এতিয়া। বিষাই হৈ গৈছে গা, বিষাই হৈ গৈছে। বুজি পাইছোঁ মই কথা। হয় হয়, সকলো কথা বুজি পাইছোঁ। যেতিয়া মই আমাৰ চৰকাৰৰ এজন সভাপতি হ'ব পাৰোঁ বিষয়ববীয়া, কিন্তু চৰকাৰ থাকিও মই মোৰ নিজৰ চশমাযোৰ বেলেগৰ পিন্ধি আহিব লগা হৈছে। হা? আপুনি সঁচা কৈছে নে আপুনি? সঁচাকৈ মই আজি লোকৰ চশমা পিন্ধি আহিব লগা হৈছে। যিহেতু নিজৰ পইচাও আমি ৰাইজৰ পইচা হয়, সকলো এইটো নিজৰ নহয়, সেইবাবে আমি নিজৰ চশমাযোৰ ল'ব পৰা নাই। নিজে নিজে দেখিছা মূল্যবৃদ্ধি কিমানে বৃদ্ধি হৈছে, কিমান বাঢ়ি চশমা গৈছে? ল'ব পৰা নাই। সেইটো মই নিউজ চেনেল দেখিছোঁ, বনাওঁ নিজৰ যদিও ক্ষেত্ৰতো পাইছোঁ। সেইটো চৰকাৰ টৰ্চ লাইটত কেতিয়াও বনাব লগা হয় মোৰ নিউজ চেনেল। তো আপোনালোকে দুজনে যি কথা ক'লে, যি বিতৰ্ক লাগিলে বা তাৰ ঠিকে আছে। আপুনিও কৈছে যে বস্তুৰ দাম কমাব লাগে, তো অতি সোনকালে দাম কমাব, নতুবা এইফালে কৈছে যে আন্দোলন কৰিব, বাধ্য হ'ব। তো মই শেষত এটা কথাই কওঁ, আমাৰ অনুষ্ঠানো শেষ হ'বলৈ সময় হৈছে। বস্তুৰ দাম কমাব লাগে। হয়, এজন মানুহে হাজিৰা কৰি পায় 200, 250, 300 টকা। মিঠাতেল 1 লিটাৰ দাম যদি হয় 250 টকা, চেনি 1 কেজি দাম হয় যদি 44-45 টকা, নিমখ পেকেটৰ দাম হয়, পাণৰ দাম হয় যদি 50 টকা গৈছে, তেনেহ'লে মানুহজনে কেনেকৈ হাজিৰা কৰি খাব? দিনটো 300 টকা লৈ যায়, ঘৰৰ পৰা ফোন কৰিব আমুক তামুক বজাৰ লাগে, শেষ 300 টকা। দোকানত ধাৰ লাগি আহে। যদি বছৰেকীয়া আয় আমি সিহঁতৰ চাবলৈ যাওঁ, তেনেহ'লে সিহঁতৰ মাইনাছত লাগিব 20,000 টকা বা 30,000 টকা, তেহেঁতৰ মাইনাছতহে লাগিব। বছৰেকীয়া আয় পূৰা শুদ্ধকৈ নোলায় সিহঁতৰ। তো এয়াকৈ আমি অনুষ্ঠানটো সামৰণি মাৰিছোঁ। তো আকৌ আগৰ অনুষ্ঠানত আমি লগ পাম। তো এয়া কামনা কৰিছোঁ।